আসসালামু আলাইকুম। আশা কৰোঁ সকলো খবৰ ভাল। আজি দুপৰীয়া বাবুৰ কাৰণে ভাত বহাই দি মই ভাবিলোঁ চৌকাটো লেতেৰা হৈ আছে, যিহেতু বহুত দিন ধৰি চাফা কৰা নাই। চৌকাটো অলপমান লিপি লওঁ। প্ৰথমে চৌকাত পানী দি চৌকাত ভিজাই ল'লোঁ, তাৰমানে তিয়াই ল'লোঁ পানী দি, নহ'লে শুকান লিপিলে ফাটি যাব। পানী দি তিয়াই বোকা সানি বোকা লগাই আছোঁ। ক'ত ফাটি গৈছে তাত বোকা লগাইছোঁ। বোকা লগাই ভিতৰৰ ফালে লগাইছোঁ, আকৌ চৌকাৰ মুখৰ ফালে লগাইছোঁ মাটি লগাই, তাৰপিছত এটা বস্তা এটা দি লৈ ধুনীয়াকৈ চৌকা লিপি দিছোঁ। চৌকা লিপিছোঁ যিহেতু অকল চৌকাটো লিপিলে ভাল দেখা নাযায়, সেইটো কাৰণে ভাবিলোঁ যে চৌকা লিপি একদম চৌকাৰ লগতে অলপমান জেগাখিনি লিপি দিওঁ। সেইটো ভাবি চৌকাৰ লগতে সেই চৌকাৰ য'ত বহি ৰন্ধা বাঢ়ি কৰোঁ সেই জেগাখিনিও লগত লিপি দিলোঁ। গোটেই ঘৰখন আৰু আজি লেপা নাই, ঈদৰ এসপ্তাহ আগত লিপি দিম গোটেই ঘৰখন। বাবুৱে বদমাচি কৰি থাকে। মই চৌকা লিপি থকা সময়ত সি বাথৰুমত গৈ পানী পেলাই গা তিয়াই একদম শেষ কৰি দিলে। তাৰপিছত তাৰ দেউতাকে দেখিছে মই বিজি আছোঁ। তাৰ দেউতাকে বাবুক গা ধুৱাই আনি হাত মুখত তেল চেল লগাই দি কাপোৰ পিন্ধাই দিছে। ঘৰখন যিকোনো মাটিৰ ঘৰ লিপিলে মোক ভাল লাগে। প্ৰথমে মই পাকঘৰখন চিমেণ্টেৰে লিপিছিলোঁ, এতিয়া মাটি দি লিপিছোঁ। এটা চৌকা লিপিছোঁ, আনফালে পেলাই বাবুৰ কাৰণে যে ভাত বনাইছিলোঁ, ভাতখিনি পৰি গ'ল, একদম চচমানটো অৱস্থা নাই, পুৰি একদম গোন্ধ ওলাই গৈছে। মই ভাবিছোঁ কি গোন্ধাইছে, মই পাহৰি গৈছিলোঁ যে ভাত বহালোঁ বাবুৰ কাৰণে। তই চাওঁ যে একদম বাবুৰ ভাত পৰি গৈছে। ভাতখিনি ঢালি আৰজাই লৈ বাবুক আহি মই ভাত খুৱাই লৈছোঁ। ভাত খোৱা সময়তো তাৰ শান্তি নাই, ই বদমাচি কৰি আছে। ইফতাৰ খুলিলেতো গাটো এলোৱা লাগে। অলপমান জিৰণি লৈ আহি পাকঘৰ চাফা কৰিলোঁ। পাকঘৰ ঝাৰু মাৰি থকাৰ সময়ত শাহুমাকে মোক মাছ কাটি দিছে। মই মাছ কটা নাছিলোঁ, শাহুমাকে মাছ কাটি চাফা কৰি আনি দিছে। মই সেই মাছটোক লৈ কাটি লৈছোঁ। কি কয় এইটো মাগুৰ মাছ। এইটো ইয়াৰ ভিতৰত কিবা এটা থাকে, সেইটো কাটি ওলাই লৈছোঁ। এইটো মাটিৰ তলত যে হয় আলু, কি আলু বুলি কয়, মই আমাৰ ভাষাদি কুচ্চা আলু বুলি কয়, আপোনালোকৰ ভাষাদি কি কয় মোক কমেণ্ট কৰি জনাব। মই এয়া মাছ ধুনীয়াকৈ পিচ কৰি লৈছোঁ আৰু মোক এনেই গোটাকৈ কাটি আনি দিছে, চাফা কৰি দিছোঁ। মই মাছ পিচ কৰি লৈছোঁ। মাছ কাটি মাটিৰ তলত যে হয় আলুৰ নাম মই পাহৰি গ'লোঁ, সেই আলুটোও কাটি লৈছোঁ। কাটি আলু মাটিৰ তলত থৈছোঁ, ডাঙৰ আলু। গোটেইখিনি ৰান্ধিলেতো ভাল নালাগে, সেইটো কাৰণে অলপমানে কাটি মই চিলাই পিনে ধুনীয়াকৈ আলু কাটি দিছোঁ। আলু বইল কৰিবলৈ দিছোঁ। দেউতাকক কৈছোঁ অলপমান ভিডিঅ'টো কৰি দিয়কচোন। সি দূৰত বহি ভিডিঅ' কৰিছে, সেইটো কাৰণে অলপ স্পষ্ট দেখা নাযায়। ৰাতিৰ ভিডিঅ' যে অলপ আন্ধাৰ দেখা গৈছে।
চাউলখিনি ধুই লৈছোঁ, ধুই আনি চেহেৰিখনে ঘৰত পানী দি চাউলখিনি দি থৈ দিছোঁ। থৈ মই দেখিলোঁ যে ফিল্টাৰত পানী নাই, আকৌ এক বাল্টি পানী আনি মটৰত দি দিলোঁ।